কেদাৰনাথ মন্দিৰ পাই গ'লো এতিয়া বহুত শান্তি লাগিছে জানানে ভগৱানক বিচাৰি ভগৱান বাৰুকে আমাৰ লগতে থাকে বিচাৰিব প্ৰয়োজন নাই কিন্তু তথাপিও মানে বাবাৰ ওচৰত আহিম বুলি কিমান ভাবি আছিলোঁ ধুনীয়াকৈ মানে আৰতিও চাব পালোঁ ইমান ভাল লাগিলে আৰতিও চাব পালোঁ আৰতি মানে চাবৰ কাৰণে ইমান কষ্ট কৰি আহিছোঁ মানে মানে ই ৰখিলেও মানে মানুহজন ৰখিলেও মই নৰখোঁ মানে ব'লা তেওঁক যুঁজ দি পেলাই আনি আছিলোঁ মানে 7টা বজাত আৰতি হয় বুলি শুনিছোঁ যে সেইকাৰণে মানে পূৰা মানে যুঁজ দি লৈ আহিছোঁ আৰতি চাবৰ কাৰণে